শুক্লাইত ধান কেন্দ্ৰ ধান ক্ৰয় কেন্দ্ৰ ইয়াত মানে স্থাপন কৰা হৈছে যোৱা বছৰৰ পৰা আৰু এই বছৰৰ কাৰণে আজি শুভ উদ্বোধন কৰা হ'ল। ইয়াত আমাৰ তামুলপুৰ এগ্ৰিকালচাৰ সাব ডিভিজন বিষয়া নিৰত নাথৰ উদ্যোগত আৰু ইয়াত PPC মেনেজাৰ ডাঙৰীয়াৰ উদ্যোগত ইয়াত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ দ্বাৰা আমাৰ এই অঞ্চলৰ শুক্লাই চেফাং অঞ্চলৰ বিভিন্ন কৃষকসকলৰ ইয়াত লাভান্বিত হ'ব বুলি মই ভাবোঁ। আজি ভাৰত চৰকাৰ অসম চৰকাৰে MSP জৰিয়তে আজি 1 কুইণ্টেল ধানত 2619 টকা মানে 1 মনত 1048 টকাকৈ মানে কৃষকসকলে ইয়াত লাভান্বিত হ'ব। গতিকে মই বহুত ভাল লাগিছে এই মানে অনুষ্ঠানটো ইয়াত ৰাখাৰ বাবে। গতিকে আমাৰ কৃষকসকলে যেতিয়া বেনিফিট পাব তেতিয়া আৰু ধানৰ খেতি কৰিবৰ কাৰণে উৎসাহিত হ'ব বুলি মই ভাবোঁ। গতিকে এই অনুষ্ঠানটো আমি সদায় ৰাখিব লাগে আৰু কৃষকসকলে যাতে বেনিফিট পায় আৰু বেছি মানে উদ্যমেৰে আমাৰ অঞ্চলৰ ৰাইজে ধান খেতি কৰিব আৰু সকলোকে অনুৰোধ জনাইছোঁ ইয়াৰ জৰিয়তে যাতে আমাৰ এই অঞ্চলৰ কৃষকসকলে আমাৰ এই মানে ধান ক্ৰয় কেন্দ্ৰৰ মানে PPC মেনেজাৰ ডাঙৰীয়াৰ লগত যোগাযোগ কৰি ফালে ইয়াত যাতে ধান বিক্ৰী কৰা ব্যৱস্থাটো কৰে। সেই কৈছোঁ আজি মানে ইয়াৰ লোকেল বেপাৰীবিলাকে 700 টকা দামত কিনি আছে, কিন্তু সেই কেন্দ্ৰত যদি মানে বিক্ৰী কৰে তেতিয়া 1 মনত 1048 টকাকৈ পাব।